নমস্কাৰ, মই পপি। মোৰ চেনেল পপি এম ব্লগ 2লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই ক'ত আছোঁ পিছফালে লিখা আছে দেখিলেই নহয়, আই লাভ কাঞ্চনজংঘা। মানে মই কাঞ্চনজংঘা ৰিজৰ্টত আছোঁ। বগীবিলৰ ওপৰেদি যেতিয়া আমি ঘৰৰ পৰা NSPCলৈ অহা যোৱা কৰোঁ, তেতিয়া বগীবিল দলঙৰ ওপৰৰ পৰা কাঞ্চনজংঘা ৰিজৰ্টখন দেখোঁ আৰু সোমাওঁ বুলি সদায় ভাবোঁ, কিন্তু সময় মিলা নাছিলে কাৰণে সোমোৱা নাছিলোঁ। এইবাৰ বিহু খাই ঘৰৰ পৰা উভতি আহোঁতে কাঞ্চনজংঘা ৰিজৰ্টত সোমালোঁ। বেলেগ মানুহ কোনো নাছিলে, আমি দুটা সোমালোঁ অকলে অকলে, গোটেই ৰিজৰ্টখন ফুৰিলোঁ, ভাল লাগিলে। আৰু সৌখন বগীবিল দলং, ৰিজৰ্টখনৰ পৰা বগীবিল দলংখন কিমান ধুনীয়া লাগিছে, গোটেই দলংখন দেখুৱাই দিছোঁ চাওকচোন। বহুত ধুনীয়া লাগিছে পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ ঠাণ্ডা ঠাণ্ডা হাৱা। যিহেতু ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ, ইমান ভাগৰ লাগে। যিকণ সময় তাত থাকিলোঁ, সঁচাকৈ ক'বলৈ গ'লে মানে বহুত ভাল লাগিলে। ৰিজৰ্টখনত প্ৰতিটো বস্তুৱে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, মানে বহুত ধুনীয়া লাগে। সৌখন ৰিক্সাখন দেখিছেনে, ইমান ধুনীয়াকৈ ফুলেৰে সজাই ৰাখিছে। আপোনালোকে মানে কোনে কোনে ৰিলচ বনাই ভাল পায়, বিশেষকৈ মানে ৰিলচ বনোৱাখিনিক কৈছোঁ, আহিব পাৰে। প্ৰতিটো জেগাতে এটা এটা ধুনীয়া ৰিলচ বনাব পাৰে, ফটো মাৰিব পাৰে। আৰু এটা কথা আপোনালোকে ৰিজৰ্টখনৰ মন কৰিছেনে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰাৰ উপৰিও ৰিজৰ্টখন মানে ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। ক'তো মানে মানুহে পিকোৱা নাই, ক'তো মানে কিবা কিবি জাবৰ জোঁথৰ পৰি ৰখা নাই, বহুত চাফ চিকুণকৈ ৰাখিছে। আৰু সৌকেইখন ফেৰীকেইখন ৰিজৰ্টখনৰে ফেৰী হপায় দেই, ৰাখি থৈছে ৰিজৰ্টখনৰ কিনাৰে কিনাৰে। মানুহ মানে ফুৰিব গ'লে তাত চাগে উঠে, অলপ উঠি ফুৰে, কিন্তু পানী কম আছে, বালি ওলাই আছে, সেয়ে চলোৱা নাই, বন্ধ কৰি ৰাখিছে হপায়। মোৰ দেখি উঠো উঠো লাগিছিলে, যিহেতু মই ফেৰীত উঠি পোৱা নাই, কিন্তু বন্ধ হৈ আছে, সেইকাৰণে উঠা নহ'ল। নিজান পৰিৱেশৰ মাজত চৰাই চিৰিকটিবোৰে কেনেকৈ কিৰিলিয়াই আছে। মুঠতে ৰিজৰ্টখনত যিমান যি ডেক'ৰেশ্যন কৰিছে, সকলোতে ফটো মাৰিছোঁ, ভিডিঅ' বনাইছোঁ। মানুহ কোনো নাই, আমি দুটাহে, কোনে পায় আৰু। নিজৰ মানে খুচি মতে ভিডিঅ' বনাইছোঁ, ফটো মাৰিছোঁ। সেয়া দেখিছেনে, জোলনাখন খাওলাই পেলানি বনাই ৰাখিছে। আৰু সৌটো লভ চিনটো ফুলেৰে কিমান ধুনীয়াকৈ সজাই ৰাখিছে, মানে প্ৰতিটো বস্তুৱে আকৰ্ষণীয়। যিটোকে দেখিছোঁ তাতে ফটো মাৰিব গৈছোঁ, কিন্তু এয়া ফটো নেমাৰি দেখিছেনে, ভিডিঅ' কৰিলে। ফটো মাৰিছে বুলি ৰৈ আছোঁ ধুনীয়াকৈ, ভিডিঅ' কৰি আছে। বাৰু ফটো মৰা হ'ল। এই ঠাইখিনিত যে বেছি ঠাণ্ডা হাৱা মাৰি আছে, সেইবাবে অলপ বহিলোঁ। আৰু ধুনীয়াকৈ আমি ব্ৰহ্মপুত্ৰৰ পাৰত বহি ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি উপভোগ কৰিলোঁ, আৰু লগতে আপোনালোককো দেখুৱালোঁ। এইজোপা দেখিছেনে, বগেনভিলিয়া। সকলোৱে বগেনভিলিয়াৰ লগত ৰিলচ বনাই গ'ল, কিন্তু মইহে বনোৱা নহ'ল। মানে আমাৰ ফালে কাৰো ঘৰতে মানে বগেনভিলিয়া ফুল গছজোপা নাছিলে। আৰু সৌকেইটা মটু পটলুকেইটা দেখিলেনে, কিমান ধুনীয়াকৈ সজাইছে। আৰু সৌখন জোলনাখনত অকণমান গৈ বহিলোঁ, ইমান ধুনীয়া জোলনাখন দেখিলোঁ, নবহাকৈ থাকিব পাৰোঁনে, বহিলোঁ, অলপমান খেলিলোঁ। আৰু শেষত সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব দেই। বাই বাই।